আজি মই শিকাম মাইক্ৰ'ছফ্ট ৱৰ্ডত ইংলিছৰ পৰা অসমীয়াত কেনেকৈ অনুবাদ কৰিব পাৰি সেই বিষয়ে দেখাম। ভিডিঅ'টো ভালদৰে চাই থাকিব। অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে লিখিছোঁ, তো এইখিনি মই এতিয়া অসমীয়াত ট্ৰেন্সলেট কৰি দেখুৱাম। তো টেক্সটখিনি প্ৰথমতে চিলেক্ট কৰি ল'ব লাগিব, যিখিনি ট্ৰেন্সলেট কৰিব বিচাৰোঁ। তো এইখিনি মই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত মেনু বাৰৰ পৰা ৰিভিউ অপশ্যন আছে, ৰিভিউ অপশ্যনত ক্লিক কৰি দিছোঁ। তাৰপিছত ট্ৰেন্সলেট ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত ৰাইট সাইডে চাব ফ্ৰম লেংগুৱেজ টু লেংগুৱেজ এনেকুৱা আছে, টু অপশ্যনত ক্লিক কৰি দিছোঁ। ইয়াতে লেংগুৱেজ বহুতকেইটা ওলাই আহিছে, ইয়াৰ পৰা অসমীয়াটো আমি চিলেক্ট কৰি ল'ম। আছামিজ ইণ্ডিয়া বুলি আছে, ইয়াতে মই ক্লিক কৰি দিছোঁ। অলপ সময় ৱেইট কৰিব। অসমীয়াত ট্ৰেন্সলেট হৈ গৈছে। অকণমান তলত চাব ইনচাৰ্ট বুলি অপশ্যন আছে, ইনচাৰ্ট ইয়াতে ক্লিক কৰি দিছোঁ। এতিয়া চাওক, ইংলিছত আছিল, এতিয়া অসমীয়াত ট্ৰেন্সলেট হৈ গৈছে। তো আজিৰ ভিডিঅ'ত এইখিনিয়েই। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।